মনটো আচলতে কি? মনে আমাক কিয় জিতি কৰিবলৈ বাধ্য কৰায়? মনক কেনেকৈ নিজৰ মতে চলাব পাৰি? মনটো এটা বিৰাট জটিল বস্তু, যাক সহজতে বুজিব নোৱাৰি, কিন্তু ইয়াক বুজাটো অসম্ভৱো নহয়। আমাৰ সকলোৰে মনবিলাক চঞ্চল, আৰু চেষ্টা কৰিলে সেই চঞ্চল মনকো আমি নিজৰ মতে চলাব পাৰোঁ। আৰু যিসকলে মনটোক নিজৰ মতে চলাব পাৰে, তেওঁলোকক এজন সফল ব্যক্তি হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আপুনি নিশ্চয় উপলব্ধি কৰে, আপুনি যেতিয়া কিবা এটা কাম কৰিবলৈ হাতত লয়, তেতিয়া মনটোৱে আপোনাক বেলেগ ফালে টানি থাকে। তেতিয়া যদি আপুনি মনটোক দৰকাৰী কামটো কৰিবলৈ আদেশ নিদিয়ে, তেতিয়াহ'লে আপুনি সেই কামটোৰ পৰা আঁতৰি আহি কিছুমান নকৰিবলগীয়া কাম কৰিবলৈ লয়। এনে ক্ষেত্ৰত আপুনি মনটোক নিজৰ মতে চলাবলৈ হ'লে কিছুমান অভ্যাস আপোনাৰ দৈনন্দিন ৰুটিনত জড়িত কৰি ল'ব লাগিব। ইতিমধ্যে মই অভ্যাসৰ বিষয়ে আগৰ ভিডিঅ'ত কৈছোঁ, আপুনি সেই ভিডিঅ'টো চাওক, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। সেই ভিডিঅ'টোত গৈ পেলাই আপুনি অভ্যাসবিলাক আপোনাৰ দৈনন্দিন ৰুটিনত জড়িত কৰি লওক। সেই অভ্যাসসমূহ আপুনি যদি প্ৰায় একেৰাহে 60 দিনমান কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ এটা অংশ হৈ ৰ'ব আৰু আপোনাক বহুত কামত সহায় কৰিব। তাৰপিছত আপুনি আপোনাৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি ল'ব লাগিব। আজি আপোনাৰ ডক্টৰ হ'ব ইচ্ছা গৈ আছে, কালি ইঞ্জিনিয়াৰ হ'ব ইচ্ছা যাব, তেনেকুৱা হ'লে নহ'ব। লক্ষ্যস্থান স্থিৰ কৰি লোৱাৰ পিছত আপুনি নিজকে বিশ্বাস দিব লাগিব, আপুনি নিজৰ লক্ষ্যত উপস্থিত হ'বলৈ যি ত্যাগ দিব লাগে আপুনি ত্যাগ কৰিবলৈ সাজু আছে। কথাতে কয়, কিবা এটা পাবলৈ আপুনি কিবা এটা ত্যাগ কৰিব লগা হয়। যদি আপুনি সেই ত্যাগটো কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি লক্ষ্যত কেতিয়াও উপস্থিত হ'ব নোৱাৰে। আপুনি আপোনাৰ লক্ষ্যত উপস্থিত হ'বলৈ কিছুমান পৰিকল্পনা কৰি ল'ব লাগিব, যাতে আপোনাৰ মনটোৱে আপোনাক বেলেগ ফালে টানি নিব নোৱাৰে আৰু আপুনি সেই কামটোতে লাগি থাকিব পাৰে। ইয়াৰ লগতে আপুনি ডায়েৰী লিখা আৰম্ভ কৰিব পাৰে। ডায়েৰীত আপুনি লিখিব পাৰে কি এনেকুৱা কাম কৰিলে যিবিলাকে আপোনাৰ লক্ষ্যত উপস্থিত হ'বলৈ সহায় কৰিব, আৰু কি এনেকুৱা কাম কৰিলে যিবিলাকে আপোনাক লক্ষ্যত উপস্থিত হ'বলৈ বাধা দিব। সেই ভুলবিলাক নেক্সট ইয়াৰ নকৰিবৰ কাৰণে আপুনি ৰাতিপুৱা উঠি পেলাই নিজকে নতুনকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিব, আৰু আগৰ ভিডিঅ'ত যিকেইটা অভ্যাসৰ বিষয়ে কৈছে সেইকেইটা আপুনি ফ'ল' কৰিব। আৰু তেতিয়া আপুনি উপলব্ধি কৰিব যে আপোনাৰ মনটোৱে লাহে লাহে আপোনাৰ মতে চলিবলৈ আৰম্ভ কৰিছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।